মই সমুজ্জ্বল শইকীয়া, তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ফিলবাৰীত মোৰ ঘৰ। মই বৰ্তমান গুৱাহাটী চৰকাৰী চাৰুকাৰু কলা মহাবিদ্যালয়ৰ ৪ৰ্থ বৰ্ষৰ ছাত্ৰ। মই এপ্লাইড ডিপাৰ্টমেণ্টত তাত অধ্যয়ন কৰি আছোঁ। কেতিয়াৰ পৰা আঁকি আছে আৰু তোমাৰ বিষয়বস্তু কি ছবি? হয়, মই ছবি প্ৰায় ৪-৫ বছৰ বয়সৰ পৰা আঁকি আছোঁ। বৰ্তমান আমাৰ মহাবিদ্যালয়ত মই এপ্লাইড ডিপাৰ্টমেণ্টত কাম কৰি আছোঁ, তাত ছবি আঁকি আছোঁ। এপ্লাইড ডিপাৰ্টমেণ্টৰ কামবিলাক বিশেষকৈ আমাৰ এডভাৰটাইজমেণ্ট বা লগ' ডিজাইন এনেকুৱা ধৰণৰ কাম যদিও মই বিশেষকৈ আমাৰ যিটো অসমৰ প্ৰাকৃতিক সৌন্দৰ্য সেই ছবিবিলাক আঁকি ভাল পাওঁ। অসমৰ যিটো আমাৰ সৌন্দৰ্য সেইটো আমি বিশেষভাৱে কেনভাছত তুলি ধৰি ভাল পাওঁ, কিয়নো আমাৰ চাৰিওফাল এখন ধুনীয়া কেনভাছৰ দৰে আমাৰ পৰিৱেশটো। গতিকে আমাৰ এই সেউজীয়া পৰিৱেশটোৰ পৰাই আমাৰ বিভিন্ন ধৰণৰ ছবি আঁকিবলৈ অনুপ্ৰেৰণা পাইছোঁ। তো তেনেকৈ বিষয়বস্তু হিচাপে আমাৰ পৰিৱেশটো বাছি লৈছোঁ। লকডাউনৰ সময়ত কেনেদৰে কটাইছা সময়বিলাক? হয়, লকডাউনে আচলতে আমাৰ ছবি অঁকা মানুহবিলাকৰ কাৰণে বিশেষ অসুবিধাৰ সৃষ্টি কৰা নাই। আমি যিহেতু একেঠাইতে থাকিয়েই ছবিসমূহ আঁকিছোঁ আৰু লকডাউনে আমাক প্ৰায় সহায়হে কৰিছে আমি, কাৰণ যথেষ্ট সময় পাইছোঁ ছবি আঁকিবৰ কাৰণে। কিন্তু বাকীসকলকো আমি অনুৰোধ কৰোঁ যে এনেকৈ ঘৰৰ ভিতৰতে সোমাই থাকি কিছুমান সৃষ্টিমূলক কাম কৰক, কিতাপ পঢ়ক, তেনেকৈ সময়বিলাক পাৰ কৰক, যাতে আমাৰ সকলোৱে ৰক্ষা হয়, সকলোৱে সুৰক্ষিত হৈ থাকে। আমাৰ চিত্ৰকলা বা সাহিত্যকলাৰ দিশত আমাৰ অসমৰ প্ৰেক্ষাপটত যদি আমি চাওঁ, তেতিয়া অতি পিছপৰা অৱস্থাত আছে। আৰু পূৰ্বতে আমাৰ প্ৰাচীন অৱস্থালৈ যদি আমি চাওঁ, অসমৰ চিত্ৰ ভাস্কৰ্য যথেষ্ট উন্নতিৰ দিশত আছিলে, কিন্তু মাজত এটা বৃহৎ গেপ এটা পৰাৰ কাৰণে আমাৰ বৰ্তমান অসমৰ চিত্ৰকলা যথেষ্ট পিছুৱাই আছে। যি কি নহওক, আমাৰ চৰকাৰৰ সদিচ্ছা আৰু লগতে আমাৰ যিসকল শিল্পীয়ে বৰ্তমান কাম কৰি আছে, তেখেতসকলৰ কামৰ পৰা নিশ্চয় অসমত এটা ভাল দিন আহিব। অসমৰ ছবিয়ে নতুন এটা দিগন্ত ৰচনা কৰিব। লগতে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, বিশেষকৈ আমাৰ ছবি দিশত ছবি আঁকে যদিও আমাৰ আনুষ্ঠানিক শিক্ষাৰ দিশত তেখেতসকলে আগ্ৰহী নহয়, কিন্তু বৰ্তমান সময়ত আমাৰ বিভিন্ন দিশত এতিয়া ছবি শিক্ষা বা কলা শিক্ষা যথেষ্ট সমাদৰ লাভ কৰিছে। গতিকে এই ছবি শিক্ষাও যে এটা আনুষ্ঠানিকভাৱে শিক্ষা ল'ব পাৰি, সেই বিষয়ে আমাৰ গ্ৰাম্য অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে জনা উচিত আৰু এই বিষয়ে আগবাঢ়ি আহিবলৈ